Hello guys, welcome to my channel B Vlog Action. আজি মই আপোনালোকক দেখাবলৈ গৈ আছো পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু দ্বীপটো হল আমাৰ অসমতে আছে আৰু সেইটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে। আপোনালোকক সেই দ্বীপটোৰ বিষয়ে আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক। দ্বীপত কি দেখা পায় আপোনালোকে ভিডিওটো চাই থাকক। মই এতিয়া ভিডিওটো আৰম্ভ কৰিম। আৰু গাইস মই এতিয়া গৈ আছো টিকেট কাটিবলৈ। আৰু গাইস এইটো হল টিকেট কাউন্টাৰ। ইয়াতে টিকেটৰ দাম হৈছে 40 টকা। আৰু গাইস ইয়াতে টাইম টেবল আছে। আৰু গাইস মই এতিয়া টিকেট ললো। এতিয়া মই ফেৰীত উঠিম। আপোনালোকে চাই থাকক ভিডিওটো। ফাইনালি মই এতিয়া ফেৰীৰ ওপৰত উঠিলো। এতিয়া মই ভিতৰত তললৈ বহিম আৰু আপোনালোকে ভিডিওটো চাই থাকক। এতিয়া মই পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু দ্বীপলৈ গৈ আছো। আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে। তাতে গৈ আপোনালোকে মন্দিৰ দেখিব আৰু কিবা কিবি কি আছে আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক। আৰু গাইস ইফালে লাইন ধৰি ফেৰীৰ ভিতৰলৈ এজনকৈ সোমাই আছে। তাতে আৰামছে বহি যাব পাৰিব। আৰু গাইস আমাৰ ফেৰীখন অলপ টাইমৰ পিছতেই উমানন্দ মন্দিৰলৈ অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ সৰু দ্বীপলৈ ৰাওনা হ'ব। আৰু গাইস আমি এতিয়া প্ৰায় আহি পালো। এইটো মোৰ পিছফালে দেখা পোৱা গৈছে। আৰু গাইস এখন ডাঙৰ ফেৰী গৈ আছে। আৰু গাইস মই এতিয়া ফেৰীৰ পৰা নামি এই পাহাৰৰ ওপৰলৈ উঠিব লাগিব। तुम्ही या ठिकाणी मग पुढे बसा। আৰু গাইস আমি এতিয়া আহি পালো উমানন্দ মন্দিৰৰ ঘাটলৈ। গাইস মই এতিয়া আহি পালো উমানন্দ মন্দিৰ অৰ্থাৎ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু দ্বীপ। ইয়ালৈ আহিলো। আহি পালো। এতিয়া মই ওপৰলৈ উঠিম। আপোনালোকে চাই থাকক। আৰু গাইস এইখনেই হৈছে মেইন গেট। এই মেইন গেটৰ ভিতৰেদি যাব লাগিব। আৰু গাইস মই এতিয়া আধা ৰাস্তা আহি পালো। এতিয়া ওপৰলৈ উঠিব লাগিব। ওপৰলৈ উঠি আছো। আপোনালোকে চাই থাকক। আৰু গাইস মই এতিয়া আহি পালো উমানন্দ মন্দিৰলৈ। আৰু এই মন্দিৰত সোমাব হলে জোতা চেণ্ডেল প্ৰৱেশ নিষেধ। ওপৰত যাব লাগিব। আৰু গাইস মই এতিয়া গৈ আছো সৰুগৌৰী মন্দিৰ। এইটো হৈছে সৰুগৌৰী মন্দিৰ। গাইস এইটো হৈছে সৰুগৌৰী মন্দিৰ।
हमारा किताब में मिला है ये 1616 में अहम राजा गदाधर सिंह 1616 ये थर्ड टाइम मंदिर हुआ। पहले बाम्बू से बनाया, बाद पत्थर से बनाया। 1616 में गदाधर सिंह दिन में ये मंदिर बनाया। तो ये एक्चुअली दापर युग का मंदिर है। द्वापर युग। चलो अंदर जो है गर्भगृह में वो ओरिजिनल है। अपने आप आया है। আৰু গাইজ মই এতিয়া মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। এতিয়া মই তললৈ নামি যাম, আপোনালোকক তলৰ বস্তুখিনি দেখাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু গাইজ মই এতিয়া মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। এতিয়া মই তললৈ নামি যাম। জয় হনুমান। আৰু গাইজ মই এতিয়া তললৈ নামি যাম। এই তলত ইয়াতে ফটো উঠাৰ প্লেচ আছে অলপ, আপোনালোকক এইখিনি প্লেচ দেখাই দিম। আৰু গাইজ মই এতিয়া তললৈ গৈ আছোঁ। ইয়াতে মানুহবিলাকে পূৰা ফটো উঠি আছে। তো ময়ো 2 কপিমান ফটো উঠি ল'ম, আপোনালোকে চাই থাকক। ইয়াৰ পৰা তলত দ্বীপৰ পৰা তললৈ এইটো গাইজ ইয়াতে ফটো উঠি আছে। সূৰ্য ডুব ডুব হৈছে। আৰু গাইজ মই অকলে আছোঁ, যিহেতু এতিয়া অকলে ফটো উঠি আছোঁ। ইয়াতে বহুত ভাল লগা প্লেচ, অকলে ফটো উঠিব পাৰিব। ইয়াতে আহিলে তললৈ নামি আহিব, অলপ ফটো উঠা প্লেচ আছে। এইটো ডাঙৰ ডাঙৰ সৰু বৰ ইয়াতে শিল আছে। আৰু গাইজ ইফালেদি বহুত মানুহ আছে, ফটো উঠি আছে ইয়াতে। আৰু গাইজ আপোনালোকক এতিয়া মই ৰ'পৱে শ্বট দেখাই দিম ওপৰৰ পৰা। আপোনালোকে চাই থাকক ওপৰৰ পৰা কেনেকুৱা দেখা পোৱা যায়। और